हेलो फ्रेंड्स সকল স্বাগতম জনাইছো আপোনালোক সকলোকে অসমীয়া জব নিউজ চেনেলটিলৈ আজি মই লৈ আহিছো আপোনালোকৰ কাৰণে এক্সিছ বেংকৰ কেনেদৰে আপোনালোকে নিযুক্তখন আপলোড কৰিব পাৰে সো তেখেতলোকে যদি আপোনালোকে যেতিয়া এপ্লাই কৰিব তেতিয়া আপোনালোকক হয়তো 3 মাহ বা 4 মাহ নতুবা 6 মাহৰ ভিতৰত আপোনালোকক তেখেতলোকে কন্টাক্ট কৰিব পাৰে ইমেইলৰ থ্ৰুদি নতুবা আপোনালোকৰ মোবাইল নম্বৰ দি দিব আপোনালোকক কন্টাক্ট কৰিব পাৰে সো আমি ষ্টাৰ্ট কৰো হওক ইয়াতে মই লিখি দিম Axis Bank career তাছত মই সার্চ কৰিলো ইয়াত আপোনালোকে দেখি পাইছে যে প্ৰথম ষ্টাৰ্টিংতে ওলাই পৰিছে আপোনালোকৰ career Axis Bank find all job opportunity openings ঠিক আছে ইয়াতে মই ক্লিক কৰি দিলো ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখি পাইছে যে ইয়াত কিবা এটা ইন্টাৰফেস খোল খাই গৈছে এইখিনি আপোনালোকে পঢ়ি ল'ব পাৰে ঠিক আছে ইয়াত চাও পাৰে যে আপোনালোকৰ লিখা আছে if you receive any suspicious or fraudulent offers please write to us যদি আপোনালোকক কোনোবাই ফ্ৰড কৰি আপোনালোকক যে জব দিব বিচাৰিছে থাৰ্ড পাৰ্টি থ্ৰু দি তেনে আপোনালোকক ইমেইল কৰি দিব কৈছে ঠিক আছে তেখেতলোকৰ ইমেইলটো এনেকৈ দিয়া আছে আপোনালোকে এইটোৰ ইমেইল কৰি দিব পাৰে with fraudulent job offer যদি ফেক জব অফাৰ কোনোবাই দিয়ে ঠিক আছে তেতিয়া আপোনালোকে কৰিব পাৰে ইয়াতে মই প্ৰসিড কৰি দিলো আপোনালোকে চাব পাৰে যে ইয়াতে ইন্টাৰফেস খোল খাই গৈছে স্টুডেন্টস আৰু প্ৰফেশনাল কাৰণে ঠিক আছে ইয়াত কোনো আপোনাৰ এক্সপেৰিয়েন্স বিচাৰ নাই তেখেতলোকে যদি এক্সপেৰিয়েন্স থাকে তেনেহলে আপোনালোকৰ কাৰণে ভাল যদি নাই তথাপি আপোনালোকে চিন্তা কৰিব নোৱাৰে আপোনালোকে এপ্লাই কৰিব পাৰিব কে মই হেকত গলো হেকত গৈ আপোনালোকে দিছে যে আপলোড ৰিজিউম বুলি বস্তুত আছে ঠিক আছে আপলোড ৰিজিউম ইয়াতে মই ক্লিক কৰি দিম ক্লিক কৰিলো ক্লিক কৰাৰ লগে লগে নতুন আৰু এখন ইন্টাৰফেস খোল খাব অনলাইন ফৰ্ম হৈছে এখন ঠিক আছে submit your profile for future opportunities ঠিক আছে আপোনালোকৰ ফাৰ্স্ট নেম দি দিব আপোনালোকৰ ইয়াত মিডল নেম যদি আছে দি দিব পাৰে আপোনালোকে নিজৰ লাষ্ট নেমটো দিব টাইটেলটো দিব আৰু আপোনালোকৰ ইমেইল আইডি দি দিব ঠিক আছে ইমেইল দি দিব ইয়াত কন্টাক্ট দি দিব পাৰে আপোনাৰ নিজৰ কন্টাক্ট নাম্বাৰ দিব যোনটো কন্টাক্ট নাম্বাৰ দিব ঠিক আছে হেতুত আপোনালোকৰ এক্টিভ হৈ থাকিব লাগিব ঠিক আছে ভুল নকৰিব আপোনালোকে আৰু নিজৰ পিন কোডটো দি দিব আৰু ইয়াত যে দিছে আপোনালোকে দেখিব পাইছে I am a person with disability ঠিক আছে যদি আপোনালোকে শাৰীৰিকভাৱে সক্ষম ব্যক্তি হয় তেনে তেখেতলোকে এপ্লাই কৰিব পাৰিব খালি ইয়াত টিক মাৰ্ক কৰি দিব লাগিব ঠিক আছে আৰু ইয়াত দিছে belonging to libiquity plus community ঠিক আছে কিবা তলতীয়া জাতি হয় তেখেতলোকেও কৰিব পাৰে ভলেন্টিয়াৰ যেখিনি জেন্ডাৰ সিলেক্ট কৰি দিব আপোনালোকে মেল বা ফিমেল কৰি দিব আপলোড ৰিজিউমখন এতিয়া ৰিজিউমখন আপোনালোকে কেনেকৈ বনাব ৰিজিউমখন আপোনালোকে কম্পিউটাৰত বনাই মেলি প্ৰিন্ট আউট কৰি উলিয়াই ল'ব ঠিক আছে প্ৰিন্ট আউট কৰি উলিয়াই আপুনি এখন ফটোকপি ল'ব ফটোকপি লৈ এখন আপোনালোকে এটা সাইট আছে মই সাইটটো আপোনালোকক এতিয়া দেখাই দিছো ঠিক আছে তাতে আপুনি আপলোড কৰি এখন PDF ক্ৰিয়েট কৰি আপোনালোকে সাইজটো তাতে কমাই ল'ব পাৰিব ঠিক আছে লাষ্টত হেকত আপোনালোকে I have read and accept the terms and conditions ঠিক আছে কৰি submit application কৰি দিব ঠিক আছে এতিয়া মই আপোনালোকক দেখাব গৈ আছো যে ৰিজিউমখন আপোনালোকে ফটো মাৰি কেনেকৈ আপলোড কৰিব ঠিক আছে মই এটা আপোনালোকক স্যাম্পল এটাহে দেখাম হেল্ল আপোনালোকে দেখিব পাইছে যে ৰিজিউমখন মই ডাউনলোড কৰি ললো এখন আপোনালোকৰ এজ আ স্যাম্পল হয় এখন ঠিক আছে এখন যে অৰিজিনাল নহয় এখন জাস্ট স্যাম্পল হয় মই আপোনালোকক শিকাব কাৰণে দেখাব কাৰণে কৈছো এনেকৈ আপোনালোকে বনাই মেলি ফটো কপি কৰি PDF ক্ৰিয়েট কৰি ল'ব ঠিক আছে এই PDF খন মই এতিয়া সাইজটো চাম ঠিক আছে সাইজখন কিমান আছে ডিটেইলছত যাম এই আপোনালোকে দেখিব পাইছে সাইজ আছে 319 KB আমি এখন আমি 3 MB ভিতৰত কৰিব গৈছিল ঠিক আছে 3 MB আছিল অলমোস্ট হ'ব লাগে ঠিক আছে 3 MB যেহেতু এখন কম আছে ঠিক আছে তথাপি মই আপোনালোকক দেখাই দিম এখন আপোনালোকে দেখিব পাইছে যে 319 KB আছে এতিয়া মই এখন ক্ৰিয়েট কৰিব লাগে ঠিক আছে মই এড প্লাস চিনত ক্লিক কৰি মই লিখি দিম বি কনভাৰ্টাৰ ঠিক আছে CONVERT কনভাৰ্ট ONLINE অনলাইন মই এটা ক্লিক কৰি দিম আপোনালোকে ক্লিক কৰি আপোনালোকে বনাই ল'ব অনলাইন পিকচাৰ ৰিসাইজ টুল কনভাৰ্টিং মই এটা কৰিলো ক্লিক এতিয়া ইয়াত দিছে আপোনালোকৰ কানেক্ট কৰিব লাগিব ঠিক আছে select your image ঠিক আছে ইমেজত ক্লিক কৰিলো মই এটা ইমেজখন এড দিলো আপোনালোকে দেখিব পাইছে যে মই ৰিজিউমখনত দি দিলো এখন আছে ৰিজিউম যোনৰ স্যাম্পলখন আছিল
ইয়াতে আপোনালোকে কৰিব লাগিব আৰ ইউ ইউজ আই এগ্ৰি টু ইউজ কনভিশনছ মেক্স send this image your file is being sent please wait ঠিক আছে এখন হৈ গ'ল ইয়াত আপোনালোক দিয়া আছে convert image jpg pdf আপোনাৰ pdf যদি হোৱা নাই pdf হৈ ল'ব ঠিক আছে pixels মই validate কৰি দিম your png image is ready মই এখন বৰ্তমান png হে কৰিলো আপোনালোকে ডাউনলোড কৰি ঠিক আছে ডাউনলোড কৰি দি দিব পাৰে এতিয়া মই আপোনালোক দেখিব পাইছে যে আপলোড ৰিজিউমত ক্লিক কৰিছিলো মই এতে ৰিজিউমখন ব্ৰাউজ কৰি মই দি দিম স্যাম্পলটো দেখিব পাইছে যে ইয়াতে মোৰ ৰিজিউমখন যেহেতু ইমেজ ফোল্ডাৰ হয় ঠিক আছে এটা ইমেজে হয় জাস্ট ইয়াত কি দিয়া আছে প্লিজ আপলোড ডক্স ফাইল ডকুমেন্ট ফাইল পিডিএফ ফাইল আৰটিএফ ফাইল ঠিক আছে পিডিএফ ফাইলত মই বনাম বুলি ভাবিছিলো আপোনালোক দেখাইছিল যে পিডিএফ কানেক্ট কৰিবলৈ তাতে আপোনালোকে পিডিএফ কৰি মেলি ৰিডিউস কৰিব পাৰে ঠিক আছে এতিয়া মই স্যাম্পলখন দি দিলো ইয়াত যদি ধৰি লওক মই পিডিএফ হৈ গ'ল এখন পিডিএফ অফিসত সাবমিট এপ্লিকেশন কৰি দিব আপোনালোকে ঠিক আছে বিশেষ ভিডিওটো এইখিনি আছিল যদি ভিডিওটো ভাল লাগিল তেনেহলে সাবস্ক্ৰাইব কৰি দিব আৰু কমেন্ট কৰিব যদি কিবা নজনা জানিবলগীয়া আছে আপোনালোকৰ কিবা ডাউট যদি আছে মই ক্লিয়াৰ কৰি দিম আৰু এনেকা আগতে ভিডিও পাবলৈ প্লিজ সাবস্ক্ৰাইব কৰি আপোনালোকৰ সহায় বহুত প্ৰয়োজনীয় সো আপোনালোকে সাপোৰ্ট কৰি যাব থ্যাংক ইউ